It's not a game, it's a rich thing. Good morning everyone. আজি আমি ওলাইছো বিদুৰভাই চাবলৈ আমি ইয়াৰ ৰেডি হলো এতিয়া যাম আৰু খুব গৰম পৰিছে কিন্তু তথাপিও সিনেমাখন চাওঁ বুলি ওলাই আহিছো অসমীয়া সুপাৰ ডুপাৰ হিট হৈছে বুলি সবে কৈ আছে আজি চালেহে গম পাম কেনেকুৱা হৈছে বিদুৰভাই আমি চাবলৈ গৈ আছো এতিয়া সোনাৰীত বলক একেবাৰে আপোনালোকক সোনাৰীক দেখাবলৈ গৈ আছো এয়া আমি গাড়ীত উঠিলো আহি থাকক আমি এয়া চৰাইদেউ জিলাৰ হাপেখাটিৰ অভাৰব্ৰিজ পাই গ'লোহি এই অভাৰব্ৰিজৰ পৰা সোনাৰী টাউনলৈ মাত্ৰ 25 মিনিটৰ ৰাস্তা আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আমি গৈ আছো ঐতিহাসিক ধুদৰ আলিয়েদি এই আলিটো আপোনাৰ ডিব্ৰুগড় জিলাৰ জয়পুৰৰ পৰা একেবাৰে গোলাঘাট জিলাত লাগিছেগৈ আৰু আমাৰ লগত আহিছে আমাৰ ভাইটি সৰোজ হাই কবা এইফালে আছে অসীম দা আৰু আমাৰ বৌ অসীম দাৰ মিছেছ এইফালে আছে আমাৰ মা সকলো আমি বিদুৰভাই চাবলৈ আহিছো কেনেকুৱা অনুভৱ ককতে বিদুৰভাইৰ ভাল হ'ব নিচিনা লাগিছে নাই চাইডও যি বুজি ভালে হ'ব লাগে তেতিয়া চালে ৰিভিউ চাই ভালে লাগিছে মানুহৰ ন নিশ্চয় ভাল আমি ভাল আশা কৰিছোঁ অসমীয়া চিনেমাখন ভাল হ'ব নবৌ কি ক'ব কেনেকুৱা হ'ব যেন লাগিছে নবৌৱে লাজ কৰিছে নকয় মই কিন্তু চব দেখাই দিম আপোনাৰ চেনেলত ছাবস্ক্ৰাইব কৰিম আৰু এয়া আহি আমি সোনাৰী টাউন পাই গ'লোহি ইয়াৰ পৰা অলপ দূৰ গ'লে আমি কল্পনা চিনে ৱৰ্ল্ড পামগৈ আপোনালোকে চাই থাকক আৰু ফাইনেলি আহি আমি কল্পনা চিনে ৱৰ্ল্ড সোনাৰী পাই গ'লোহি এটা কথা হ'ল ইয়াত দেখোন গাড়ী পাৰ্ক কৰিবলৈ ঠায়ে নাই ৰাস্তাটো ঠেক আৰু চবফালে গাড়ী লাগিয়ে আছে পাৰ্কিং কৰা জেগাটো আমি আগতে বিচাৰি লওঁ তাৰপিছত আপোনালোকক চিনেমা হলটো দেখুৱাবলৈ চেষ্টা কৰিম এইটো হৈছে চিনেমা হলটো আমি ভিতৰলৈ প্ৰৱেশ কৰিছোঁ গাড়ীখন পাৰ্কিং কৰি আহিলোঁ এই গলিটোতে সোমাই যাব লাগিব তাৰপিছত বোধহয় ওপৰলৈ উঠি যোৱা ষ্টেপ আছে ইয়াতে কেইবাখনো চিনেমাৰ পোষ্টাৰ লাগি আছে তাৰ ভিতৰত বিদুৰভাই ইমনখন ৰিলিজ নিদিলে বোধ হয় বিদুৰভাই চলি থকাৰ কাৰণে আৰু যি কি নহওক আমি এতিয়া ওপৰলৈ উঠি গৈ আছোঁ বহুতকেইটা ষ্টেপ বগাব লাগে ভাগৰ লাগি যায় এই গৰমত এয়া পাই গ'লোঁ এইখন বিদুৰভাই পোষ্টাৰ আপোনালোকে দেখিবলৈ পাইছে ইতিমধ্যে ভালে সংখ্যক মানুহ গোট খাইছেহি আমাৰ শ্ব' ষ্টাৰ্ট হ'ব 12:30 পৰা বিৰাট গৰম ওপৰত ফেন চলিছে যদিও সেই ফেনে একো হিলাব পৰা নাই এজন দুজনকৈ মানুহ আহি বহুত গোট খালেহি আপোনালোকক পুনৰ পোষ্টাৰকেইখন দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মানুহৰ ভিৰ চাওক বিদুৰভাই চাবলৈ আহিছোঁ যেতিয়া পোষ্টাৰখনৰ লগত কেইটামান ফটো নুঠিলে কেনেকৈ হ'ব নহয়নে আহক তেনেহ'লে কেইটামান ফটো উঠো ৱেটিং এৰিয়াটোত মানুহৰ ভিৰৰ কাৰণে গৰম উঠিলেও ইয়াৰ পৰা কিন্তু এটা ধুনীয়া ভিউ দেখা পোৱা যায় মই আপোনালোকক কেমেৰা কৰি দেখাইছোঁ চাওক এই খিৰিকীয়েদি এনেকৈ চালে এটা ধুনীয়া ভিউ দেখা যায় আৰু এইফালে মানুহৰ ভিৰ
ভাল লাগিল নহয়নে ভিউটো ধুনীয়া পাহাৰৰ দৃশ্য চাব পাৰি আৰু এইফালে পোষ্টাৰ এইফালে আমাৰ ঘৰৰ মানুহ লগ পাই গ'লোঁ যোগাছৰ ল'ৰা আমাৰ বাবুল দাই এইফালে চব বিদুৰভাই চাবলৈ আহি গৈছে আৰু এয়া 12:30 বজাৰ লগে লগে চিনেমা হলৰ দুৱাৰ খুলি দিলে মানুহবিলাকে ঠেলা হেঁচা কৰি সোমাই যাবলৈ বিচাৰিছে যদিও গেটত থকা ব্যক্তিজনে এজনকৈ মানুহৰ টিকটবোৰ চেক কৰি সোমাবলৈ দিছে আৰু আমাৰো অসহ্য লাগিছে গৰমত একেবাৰে সিজি গৈছোঁ ঘামি টুপি অৱস্থা বেয়া কেতিয়াকৈ হলৰ ভিতৰত গৈ এচিৰ তলত বহুত তাৰে চিন্তা লাগি আছে আৰু এয়া আমিও সোমাই যাবলৈ লাইন পাতিছোঁ এয়া প্ৰৱেশ কৰিলোঁ এয়া চিনেমা ষ্টাৰ্ট হ'ব এতিয়া এয়া ইণ্টাৰভেল পৰিল চিনেমাখন চাই খুব ভাল লাগিছে আৰু খুব হাঁহিছে মানুহবিলাকে ময়ো হাঁহিছোঁ মাজে মাজে কিন্তু কিছুমান ইম'চনেল চিনো আছে দুখ লাগি যায় অলপ আকৌ লগে লগে হহুৱাই দিয়ে এয়াৰ এডভাৰটাইজ বাজি আছে বিদুৰভাইয়ে যে সকলো দৰ্শককে আমোদ দিব পাৰিছে সেইটো কথা নিশ্চিত হ'ব পাৰিছোঁ কাৰণ দৰ্শকৰ সঁহাৰিয়ে সেইটো প্ৰমাণ ইয়াত আৰু এয়া চিনেমাখন ইতিমধ্যে শেষ হ'ল সকলো দৰ্শকে লাইট জ্বলাৰ লগে লগেই উঠি গৈছে নিজৰ নিজৰ ছিটৰ পৰা আমিও উঠিছোঁ সঁচাকৈ ভাল লাগিল চিনেমাখন আৰু ঘৰত গৈ মই ৰিভিউ আপোনালোকক দি আছোঁ বিদুৰভাই উপভোগ কৰি আমি ঘৰ পাই গ'লোহি এতিয়া জাষ্ট গাটো ধুই আহিলোঁ বহুত বেছি গৰম কিন্তু মনটো ভাল লাগি আছে কাৰণ এখন পইচা উচুল ছবি বুলি ক'ব লাগিব বিৰাট ভাল লাগিল চাই আৰু আপোনালোকে যদি বিদুৰভাই চোৱা নাই চাব বুলি আশা কৰিলোঁ ইয়াত অভিনয় কৰা প্ৰতিজন শিল্পীয়ে বিৰাট ধুনীয়া অভিনয় কৰিছে সেয়াই চুমকি কছাৰীয়ে হওক পংকজ মহন্তই হওক বা বলিন্দাই হওক আটাইকেইজনে এনেকুৱা ধুনীয়া এক্টিং কৰিছে নহয় আৰু সেই যোনবিলাক সৰু সৰু কেৰেক্টাৰ দেখুৱাইছে সেই কেৰেক্টাৰবিলাকো ইমান জীৱন্ত হৈছে মানে জীৱন্ত বুলি নকওঁ একচুৱেলি ৰিয়েলিষ্টিক হৈছে মানে আপোনাক চুই যাব মানে সততে গাঁৱত ঘটি থকা কিছুমান সৰু সৰু ঘটনা ৰবি শৰ্মাই কোৱাৰ দৰে অসমীয়া জাতিৰ জীৱনৰ গাথা আৰু বেথা দুইটাত খুব সুন্দৰকৈ প্ৰতিফলিত কৰিছে চিনেমাখনত আৰু চিনেমাখনে ব্যৱসায়িকভাৱে যথেষ্ট সফল হৈছে বুলি আমি এইকেইদিন নিউজত পাই আছোঁ ইতিমধ্যে যোৱাকালি প্ৰায় 5 কোটি টকাৰ তেওঁলোকে ব্যৱসায় কৰিছে আশা কৰোঁ আৰু ভাল হ'ব অসমীয়া চিনেমাৰ সুদিন আহিব আপোনালোকে যদি বিদুৰভাই চোৱা নাই মই চাব বুলি আশা কৰিছোঁ আজি মানে খুব ভাল লাগিল চাই আৰু আপোনালোকক দেখাইছোঁৱে মই অলৰেডি কোন কোন গৈছিল আজি মোৰ মা গৈছিল ভাইটি গৈছিল মই আৰু আমাৰ বৰদেউতাৰ ল'ৰা দাদা আৰু বৌ গৈছিল আটাইকেইজনে খুব সুন্দৰকৈ আমি চিনেমাখন উপভোগ কৰাৰ পিছত লংডিঙৰ ফালে অলপ পাহাৰৰ ফালে ফুৰি আহিলোঁগৈ মনটো ভাল লাগিল অলপ ঠাণ্ডা বতাহ খাই আহিলোঁ তাৰপিছত ইয়াতে ঘৰত আহিলোঁ পুনৰ গৰমেই তথাপি মনটো ভাল লাগি আছে আপোনালোকক কথাখিনি শ্বেয়াৰ কৰিলোঁ আপোনালোকে যদি বিদুৰভাই চোৱা নাই চাব বুলি আশা কৰিলোঁ তাতে আজিলৈ আহিছোঁ বাই